মই আজি ওপেন কৰিবলৈ যাই আছোঁ আপোনালোকৰ ওচৰলৈ ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰা এটা মোবাইল লেন্স যেটো মোবাইল লেন্সৰ বিষয়ে আপোনালোকক মই জনাম ইয়াতে প্ৰথমে আপোনালোকক জনাব বিচাৰিছোঁ যে মোৰ এই চেনেলটো অতিকৈ সৰু এই মোৰ চেনেলটো যাতে আপোনালোকে সাবস্ক্ৰাইব কৰি দিয়ে আৰু সন্মুখত থকা বেল আইকনটো যাতে দবাই দিয়ে ধন্যবাদ তো তেতিয়াহ'লে মই ভিডিঅ'টোৰ পিনে এতিয়া আগবাঢ়ো প্ৰথমতে আপোনালোকক মই দেখুৱাই দিওঁ ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰা হয় তো মই খুলিছোঁ অটোমেটিক পেকেটটো খোলা হৈছে কিন্তু ইয়াৰ লেন্সটোৰ বিষয়ে আপোনালোকক মই জনাম এতিয়া আপোনালোকে চাওক এইটো এটা মোবাইল ফোন টেলিস্কোপ লেন্স হয় তো আপুনি চাওক ইয়াৰ বিষয়ে ইয়াতে ইনক্লুডিং ইয়াৰ বিষয়ে দিয়া আছে ক'ত কি ক'ব পাৰি আৰু ইয়াৰ কিছুমান চিষ্টেম বুলি দেখা হৈছে ব্লেক হোৱাইট ৰেড আৰু কিবা কিবি প্ৰথমতে মই এইটো খুলিবলৈ যাম এতিয়া মই খুলিবলৈ ওলাইছোঁ ভিডিঅ' দেখিছোঁ আৰু এটা পেকেট আছে চাওক হ'ব পাৰে খুলি দিওঁ এইটো অপেন কি হ'ল আজি এইটো মোৰ সন্দেহ হয় এইটোৱে লেন্সটো হয় ইয়াতে লেখা আছে লেন্সটোৰ বিষয়ে আপোনালোকে দেখিছে এইটো লেন্স হয় মোবাইল লেন্স টেলিস্কোপ লেন্স আৰু এইটো মোবাইলৰ লগত ক্লিপ এইটো লগাব লাগিব ফোনটোত লগতে এইটো কি দিছে এইটো মই নাজানো মই খুলিবলৈ যাই আছোঁ এইটো মোবাইল লেন্স এইটো লেন্স দেখিবলৈ ইয়াত খুব ভাল লাগিছে সুন্দৰ তো মই মুখটো খুলি দিছোঁ ভালে লাগিছে তো মই এইটো ইউজ কৰিছোঁ আপোনালোকক মই এতিয়া ইয়াৰ কিছুমান ফটো ভিডিঅ'টোৰ শেষ পিনত দেখাম এইটো আপোনাৰ 12x জুম লেন্স হয় 12x জুম লেন্স লেখা আছে 12x জুম লেন্স আপুনি এই লেন্সৰে DSLR ফটো যেনেকৈ উঠায় তেনেকৈ উঠাব পাৰিব বেকগ্ৰাউণ্ডটো ব্লাৰ হয় সম্পূৰ্ণ এটা সৰু DSLR নিচিনা হ'ব আৰু মোবাইলত লগাব পাৰিব ভাল হয় বস্তুটো আপোনালোকক মই দেখাম ক্লিপটো কেনেকৈ লগায় মোবাইল লগাই দেখাব পালোঁ কিন্তু মোৰ লগত বৰ্তমান এক্সট্ৰা মোবাইল নাই যিহেতু ঠিক আছে আপোনালোকক মই এইটো এনেকৈ লগাম এইটো প্ৰথমে এনেকৈ ল'ব তাৰপিছত এইটো ল'ব এনেকৈ ঘূৰাই এইটো টাইট কৰি দিব আপুনি মোবাইলটো লোৱাৰ পিছত এইটো এনেকৈ মোবাইল কেমেৰাত চেপি দিব তাৰপিছত এইটো ফিটিং হৈ যাব এইটো বঢ়িয়া বহুত ভাল লেন্স হয় এইটো মই ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ দিছিলোঁ 1100 টকা লৈছে মোৰ যদি আপোনালোকৰ এই ভিডিঅ'টো ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু কিবা যদি কমেণ্ট ক'বলগীয়া আছে তলত লিখি দিব ধন্যবাদ